এতিয়া দাদা আৰু বৌ আহি আছে, ভতিজাটো আহিছে। তেওঁলোকক মই মেইন গেটৰ পৰা আগবঢ়াই নিবলৈ আহিছোঁ আৰু তেওঁলোকৰ লগত অলপ ফুৰিম, গোটেই বস্তুবিলাক দেখাম। কালিতো বেছি বস্তু কিনিবলৈ নহ'লে আজি কি কিনা হয় কিনিব লাগিব। আহক ফাৰ্ষ্ট তেওঁলোকক লগ কৰি লওঁ। অ'কে বলক, আৰু ভিডিঅ'টো কণ্টিনিউৱাছলি শেষলৈকে চাই লওক, কিয়নো আজি ভিডিঅ'টো একেবাৰে লাষ্ট ভিডিঅ' বনাম মই আজি। আৰু ভালে হয় দাদা, বহুত দিনৰ মনত আছে, ইয়ালৈ আহিলে লগ পাই যাওঁ আৰু। ব'লকচোন গৈ থাকোঁ এতিয়া, কিয়নো আজি মোৰ লাষ্ট ভিডিঅ' হ'ব আৰু গোটেই যিমান পাৰোঁ ভালদৰে আজি দেখাবলৈ চেষ্টা কৰিম। আৰু সেইটো কাৰণে ভিডিঅ'টো কণ্টিনিউৱাছলি একদম শেষলৈকে চাই ৰ'ব, আৰু তাৰপাছত কমেণ্ট কৰি জনাব কেনেকুৱা পালে, যে ভাস্কৰ এইটো এনেকুৱা হৈছে, বেয়া হৈছে, এনেকৈ দেখাব লাগিছিলে, সেইটো ক'ব। ঠিক আছে, আৰু এতিয়া চাওক শোভাযাত্ৰা আহিছে, দেখিছে শোভাযাত্ৰা। হেল্ল', অঁ এই শোভাযাত্ৰা আহিছে দেখিছ নাই? অঁ তাকেতো মই ভিডিঅ' কৰি আছোঁ। হা দেখিছে বৰ্তমান কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। পৰিস্থিতি বাৰু ভাল পৰিস্থিতি দেখিছেনে? শব্দটো পৰিস্থিতি দেখিছে কিমান মানুহ আহিছে। পিছফালেতো গোটেই গায়ন বায়নৰ যোৰা আৰু আগতে গাঁৱলীয়া দেখিছে। মুখত মাস্ক লগাই লৈছোঁ, যথেষ্ট ধূলি উৰিছে ইয়াত, আৰু মাস্ক লগাইতো ভিডিঅ' বনাব নোৱাৰি ন, ত' খুলিও লৈছোঁ এতিয়া। দেখিছে ইয়াত বহি আছে। মই দাদাহঁতক দেখিছোঁ, এইটো দাদা ৰৈ আছে। বহুত আমাৰ পোৱালি, আমাৰ ভতিজা আৰু বৌ আছে। ইমানখিনি দেখা নাই অ'। আহা আহা একো নহয়, যাম
এইফালে চোৱা এইফালে 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 আগলৈ চোৱা মাইনা গলি চোৱা এইটো চাওক লাচিত বৰফুকন এতিয়া আমি গাড়ীতে আহি পেলাই অকণমান বহিছোঁ বহি পেলাই গাড়ীৰ ভিতৰতে অকণমান ফুৰিব লাগিব লোৱাই আমনি মই দেখি এনেকুৱা হ'ল এতিয়া সেয়া ঐ বাগান খালোঁ অঁ তো আমি এতিয়া ইয়াৰ ওপৰত উঠিছোঁ এইটো আপ হয় এনেকৈ উঠিছোঁ ওপৰলৈ উঠি পেলাই এইটো মেইন ৰোড এইটো NH 15 ইয়াৰ পৰা আমি এনেকৈ এতিয়া আকৌ গৈ পেলাই মেইন গেটেদি সোমাই পেলাই গাড়ী আৰু বাইকবিলাক চাওকচোন এয়া হৈছে অসম সাহিত্য সভা নামি দে এইবোৰ চব পাৰ্কিং যোৱা বাট হ'বনে এইফালে যাব পৰা হ'বনে গেটৰ ওচৰত যাম চাওক আপোনালোকে দেখিছেনে এইফালে যাম হেল্ল' চাৰ্জ নাই অঁ কি হৈ গ'ল মামীহঁতে কি হৈ গ'ল কাট খাই গ'ল নে কি হৈ গ'ল চাৰ্জ নাই ফোনত নাই যোৱা ইয়াতে থাকিম চাগে আজি কাইলৈহে যাম চাগে এইখিনি গোটেইখিনি আনিছে সেয়া আপোনালোকক প্ৰদৰ্শনী দেখালোঁ আজি প্ৰদৰ্শনী ইমানেই আছিলে বহুত দীঘলীয়া প্ৰদৰ্শনী হৈ গ'ল তো ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব কমেণ্ট কৰি পেলাই আৰু যদি ভাল লাগিলে লাইক কৰিব আৰু এতিয়া আমি ৰুমত আহিছোঁ মোৰ ৰুমত আহিম এয়া এই গাড়ীখন পাৰ হৈ আমি এই গছজোপা যে দেখিছে সেই গছজোপা পাৰ হৈ মোৰ ৰুম আছে ৰুমত বহি পেলাই আমি চাহ তাহ খাই পেলাই আজি ভিডিঅ'টো ইমানতে সামৰিম ঠিক আছে বাই বাই